আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। সকলোকে 1441 হিজৰি পবিত্ৰ ৰমজান মাহৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি আন্ধাৰৰ পৰা পোহৰলৈ গ্ৰন্থখনৰ সহায় লৈ আপোনালোকৰ আগত কিছু গুৰুত্বপূৰ্ণ মাসাইল পাঠ কৰিবলৈ আগবাঢ়িছোঁ। ৰোজা অৱস্থাত ভিজি ল'লে আৰু তেজ বাহিৰ হ'লে ৰোজা ভংগ নহয়। অৱশ্যে ভিজি ল'লে যদি শৰীৰ ইমানেই দুৰ্বল হৈ পৰে যে ৰোজা ৰখাৰ শক্তিও নাপায় তেন্তে ৰোজা মাকৰুহ হ'ব। মাসাইলে ৰোজা পৃষ্ঠা 70। ৰোজা অৱস্থাত গৰমৰ কাৰণে কুলি কৰা, নাকত বা মুখত পানী দিয়া, গা ধোৱা বা তিতা কাপোৰ গাত লোৱা আদিৰ কাৰণে ৰোজা নষ্ট নহয়। মাসাইলে ৰোজা স্বপ্নদোষ হোৱাৰ পাছত যদি কোনোবাই সময়ৰ অভাৱত গা নোধোৱাকৈয়ে ৰোজা ৰাখি লয় তথাপিও ৰোজা হৈ যাব। মাসাইলে ৰোজা পৃষ্ঠা 60। কিছুমান ঠাইত প্ৰচলিত আছে যে ৰোজা অৱস্থাত জোহৰৰ নামাজৰ আগত গা ধুব লাগে। আবেলি গা ধুলে ৰোজা মাকৰুহ হয়। এইবোৰ সম্পূৰ্ণ ভুল ধাৰণা। প্ৰকৃততে ৰোজাৰ অৱস্থাত যিকোনো সময়তে গা ধুব পাৰি আৰু ৰোজা মাকৰুহ নহয়। মুক্তাচাৰুল কুদুৰী পৃষ্ঠা 52। ৰোজা অৱস্থাত দাঁত পৰিষ্কাৰ কৰা, কয়লা চুবোৱাকৈ আৰু দন্ত মঞ্জনেৰে দাঁত চাফা কৰা মাকৰুহ, আৰু কেনেবাকৈ অকণমান যদি ডিঙিৰ ভিতৰলৈ সোমাই যায় তেনেহ'লে ৰোজা ভংগ হৈ যাব। অৱশ্যে মিছৱাক অৰ্থাৎ বাবুল গছৰ ঠাৰিৰে দাঁত চাফা কৰাত কোনো অসুবিধা নাই। মিছৱাক কেঁচা বা শুকান হওক বা সেই ৱক্ততে গছৰ পৰা কাটি লোৱা হওক, যদি নিমৰ মিছৱাক হয় আৰু দাঁত চাফা কৰোঁতে তাৰ তিতা ভাৱটো মুখত সোমাই যায় তথাপিও ৰোজা মাকৰুহ নহয়। মাসাইলে ৰোজা পৃষ্ঠা 66। ধপাতৰ গুৰিৰে দাঁত চাফা কৰা। কিছুমান মানুহে ধপাতৰ গুৰিৰে দাঁত মাজে। এনে ক্ষেত্ৰত যদি দাঁত মাজি মুখ ধুই লয় আৰু পেটত গুৰি নোসোমায় তেন্তে ৰোজা ভংগ নহ'ব। মাসাইলে ৰোজা পৃষ্ঠা 66। মাহে ৰমজানত মছজিদত বা ঘৰত সুগন্ধি, লুবান বা আগৰবাতি ইত্যাদি জ্বলোৱা। পবিত্ৰ ৰমজান মাহত সুগন্ধিৰ বাবে মছজিদ বা ঘৰত লুবান বা আগৰবাতি জ্বলোৱা নিষেধ নহয়। অনিচ্ছাকৃতভাৱে সেইবোৰৰ ধোঁৱা ডিঙিত সোমালে ৰোজা ভংগ নহয়। কিন্তু ইচ্ছাকৃতভাৱে সুগন্ধি গ্ৰহণ কৰিলে বা ডিঙিত সুমুৱাই ল'লে ৰোজা ভংগ হৈ যায়। মাসাইলে মুহিম্মা পৃষ্ঠা 196। বহুতৰে মাজত এনে কথা প্ৰচলিত যে ৰোজা অৱস্থাত চকুত চুৰমা, গাত আঁতৰ লগোৱা, বেছি গৰমত গাত ভিজা কাপোৰেৰে মচি দিয়া ইত্যাদি কামবোৰ কৰিব নোৱাৰি। প্ৰকৃততে এইবোৰ কৰা জায়েজ। ইবনে মাজা পৃষ্ঠা 121, মিশকাত শৰীফ পৃষ্ঠা 199। এতিয়া ইছলাম আৰু হামাৰী জিন্দগী খণ্ড 2 পৃষ্ঠা 199 পৰা এটা গুৰুত্বপূৰ্ণ মাসলা আপোনালোকৰ আগত পাঠ কৰি শুনাব খুজিছোঁ। ৰোজা অৱস্থাত মিছা কথা কোৱাটো হাৰাম। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিছে যে আল্লাহ তাআলাই কৈছে, যিজন ব্যক্তিয়ে ৰোজা অৱস্থাত মিছা কথা কোৱা নেৰে মোৰ তাৰ ভোক আৰু তৃষ্ণাৰ প্ৰয়োজন নাই। হে ব্যক্তিজনে মিছা কথা ক'বলৈ এৰা নাই যেতিয়া প্ৰথমৰে পৰা তেওঁৰ বাবে ৰোজা হাৰাম আছিল, গতিকে খোৱা এৰি তেওঁ কিনো ডাঙৰ আমল কৰিলে। শামাইলে কুবৰা খণ্ড 8 পৃষ্ঠা 130 পৰা আন এটা গুৰুত্বপূৰ্ণ মাসলা পাঠ কৰি শুনাব খুজিছোঁ। অনেকে ৰোজা ৰাখিও অনৰ্থক, অশ্লীল, বাহুল্য কথাবাৰ্তাত ব্যস্ত থকা দেখা যায়। এয়া উচিত নহয়। হাদিছত আছে, যেতিয়া তোমালোকৰ মাজৰ কোনোবাই ৰোজা ৰাখে তেওঁ যেন মুখেৰে খায়াছাতে নফছ আৰু জাহিলিয়াতৰ কথা, ৰিপুৰ বশৱৰ্তী হৈ অশ্লীল আৰু অনৰ্থক কথাবাৰ্তা পতাৰ পৰা বিৰত থাকে। আৰু যদি কোনোবাই তেনেকৈ কথা কয় তেতিয়া প্ৰত্যুত্তৰত কোৱা উচিত যে মই ৰোজা আছোঁ। প্ৰিয় দৰ্শক শ্ৰোতা ৰাইজ, ৰমজান ৰোজা সম্পৰ্কীয় অততে আমি ভুল কৰা কেইটামান কথাৰ ওপৰত আপোনালোকৰ আগত বিশুদ্ধ মাসাইল
পাঠ কৰি শুনাইছোঁ। আল্লাহ তাআলাই আমাৰ সকলোকে এই মাসাইলসমূহৰ ওপৰত বেছিকৈ আমল কৰিবলৈ তৌফিক দান কৰক। আমিন। প্ৰিয় দৰ্শক শ্ৰোতা ৰাইজ, আপোনালোকে নিজৰ আত্মীয় স্বজন বন্ধু বান্ধৱীক আসসালামু আলাইকুম চেনেলটোৰ কথা অৱগত কৰাব আৰু নিজেও ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰিব। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।